মূল্যবৃদ্ধিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা। পেট্ৰল ডিজেল অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ বিধানসভাত মুখ্যমন্ত্ৰীৰ এক বৃহৎ ঘোষণা। পেট্ৰল ডিজেলৰ দাম বৃদ্ধিক লৈ বিধানসভাত ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ। ব্ৰেকিং নিউজ। যাতে ইন্ধনৰ নাটনিয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি নকৰে তাৰ ব্যৱস্থা ল'ব। জুলাইৰ নতুন বাজেটত অসমৰ জনসাধাৰণক বৃহৎ সকাহ দিয়া হ'ব। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যজুৰি প্ৰশাসনক কঠোৰ হোৱাৰ নিৰ্দেশ। ব্ৰেকিং নিউজ। 20 মাৰ্চ 2026 থকা সামগ্ৰীৰ মূল্যই বাহাল ৰাখিব লাগিব ৰাজ্যত। চোৰাং ব্যৱসায়ী ৰোধ কৰিবলৈ ৰাজ্যজুৰি প্ৰশাসনক কাঢ়া নিৰ্দেশ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কোনো ব্যৱসায়ী অতিৰিক্ত দাম ল'লেই তাৎক্ষণিক লোৱা হ'ব একশ্যন। ব্ৰেকিং নিউজ। হয়, পেট্ৰল ডিজেলৰ দাম বৃদ্ধিয়ে অসমত সামগ্ৰীৰ দাম বৃদ্ধি কৰিব পাৰে। ইৰাণ আমেৰিকা যুদ্ধই ভাৰত থকা অসমলৈ বেয়া দিন আনিছে। হয়, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বাঢ়িলে বুজা জনতাৰ ওপৰত দিয়া নহ'ব। এই মন্তব্য অসম চৰকাৰৰ। হয়, ব্ৰেকিং নিউজ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি শ্বেয়াৰ কৰি দিব।